নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি আছে 13 জুলাই এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ কেৰালাত আৰএছএছৰ কাৰ্যালয়ত বোমাৰে আক্ৰমণ চূৰ্ণ বিচূৰ্ণ হৈ পৰিল আৰএছএছৰ কাৰ্যালয় কেৰালাৰ কুন্নুৰ জিলাত ভয়ঙ্কৰ আক্ৰমণৰ ঘটনা বোমা বিস্ফোৰণত আৰএছএছৰ কাৰ্যালয় বিস্তৰ ক্ষতিসাধন ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ইফালে ৰাজ্য ছাত্ৰ ছাত্ৰীসকলক দিবলৈ ওলাইছো আন এটি বিগ ব্ৰেকিং নিউজ মোবাইলৰ এপতে উপলব্ধ হ'ব শিক্ষাৰ্থীৰ পাঠ্যক্ৰম মোবাইল এপতে নৱম দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব অধ্যয়ন শিক্ষা বিভাগে শীঘ্ৰে মুকলি কৰিব মোবাইল এপেৰে অনুষ্ঠিত হ'ব পৰীক্ষা প্ৰাথমিক শিক্ষা ক্ষেত্ৰতো তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰিব শিক্ষা বিভাগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ অসমৰ বাহিৰেও এতিয়া অব্যাহত আছে দেশৰ আন প্ৰান্তত বানৰ বিভীষিকা 140 জনৰো অধিক লোকৰ মৃত্যু হাই এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে মহাৰাষ্ট্ৰ আৰু গুজৰাটত বানৰ বিভীষিকা ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন 140 জনৰ অধিক লোকৰ মৃত্যু বুলি আমাৰ হাতত খবৰ আহি পৰিছে দুয়োখন ৰাজ্যত উত্তৰাখণ্ডতো কেইবাখনো জিলাত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ মহানগৰীত লাখ লাখ টকাৰ অবৈধ চিগাৰেট জব্দ কৰা হৈছে মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট প্ৰায় 50 লাখ টকাৰ মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰা হৈছে কামৰূপ এক্সপ্ৰেছত অবৈধভাৱে লৈ অনা হৈছিল চিগাৰেটখিনি ডিমাপুৰৰ পৰা হাওৰালৈ সৰবৰাহ কৰাৰ অৱস্থাত জব্দ কৰে এই অবৈধ চিগাৰেটখিনি পল্টন বজাৰ ৰেলৱে আৰক্ষীয়ে এজন ব্যক্তিসহ জব্দ কৰিছে এই অবৈধ চিগাৰেটখিনি এনেকুৱা খবৰবোৰ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ